গাইজ পিছপিনৰ মাইনাজনীয়ে চাওকচোন কিবা বিক্ৰী কৰি আছে, বলকচোন চাই আহোঁ কিবা বিক্ৰী কৰি আছে। কেতিয়াৰ পৰা ৰখি আছোঁ, চায়ে আছোঁ। অ মাইনা, ক'ৰ পৰা আহিছা তুমি? হা, কি বিকি আছ? তোমাৰ না এইখিনি? হা, কিমান দিব লাগিব? হা, মাইনাজনীয়ে লাজ কৰিছে গাইজ। তো কিমান দিব লাগিব? হা, 10 টকা? হা না 20 টকা? কিমান কোৱা নাই আকৌ? 20 টাকা? তো গাইজ মাইনাজনীয়ে লাজ কৰিছ নেকি? হা, তো মই কিনলে কিমান দিব লাগিব গোটেইখিনি? কেইটকা হ'ব? নাই একো কথা কোৱা নাই। কোন ক্লাছত? 8ত? তৃতীয়? ক'ত পঢ়? সুন্দৰপুৰত? এতিয়া এইখিনি ঘৰৰ পৰা আনিছ না কিনি আনিছ তুমি? ঘৰৰ পৰা। কিমান দিব লাগিব তোমাক এইখিনি? 20 টকা গোটেইখিনি? হেই, গোটেইখিনি 20 টকা হ'লে তোমাৰ লছ নহ'ব? এইটো কিমানকে? গোটেইখিনি কিমান দিব লাগিব? এইটো কিমান? এইটো 5 টকা? তিনিটাত 20 টকা। আৰু সেইটো তোমাৰ নহয় নেকি? তোমাৰ নহয়? কাৰ? পাপাহঁতৰ? হয় নেকি? তুমি স্কুলত যাই আছ? মই কিনি লওঁ এইখিনি নেকি? দিবা না নাই মোক? হা গাইজ, মাইনাটো লাজ কৰি আছে। হয় না? খুচরা নাই? খুচরা নাই, রাখি দিয়া কিন্তু। থহা, পলিথিন নাই নেকি? পলিথিনও নাই গাইজ, কি হ'ব এতিয়া? পলিথিন নাই, পলিথিন আনিব লাগে তুমি। তো গাইজ মই এইখিনি লৈ ললো। মাইনাজনীয়ে বহুত সময় ধৰি বিকি আছিল, মই চাই আছিলো। তো বিকিব পৰা নাছিল, মই এতিয়া লৈ ললো। খুচৰা নালাগে, তুমি ৰাখি দিয়া। চকলেট খাবা? স্কুলত যাই চকলেট খাবা? স্কুলত যোৱা না? স্কুলত যাই চকলেট খাবা? ৰাখি দিয়া, হ'ব দিয়া, ভালকে পঢ়িবা। তো গাইজ মই এইখিনি লৈ ললো। মাইনাজনীয়ে বহুত সময় ধৰি বিকিবৰ চেষ্টা কৰি আছিল, পাৰা নাছিল। মই লৈ ললো। এতিয়া বলক ঘৰত।